Hi guys, welcome back to my YouTube channel. আজি Tumpreng পাৰ্কলৈ গৈ আছো। এইটো হুজাইৰ পৰা Tumpreng পাৰ্কৰ ৰোডটো হয়। ইফালে গৈ আছো। হুজাইৰ টাউনৰ পৰা 7 কিলোমিটাৰ দূৰত আছে এই Tumpreng পাৰ্কখন আৰু আপোনালোকক ভালদৰে ভিউ খিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে কেৱল চাই থাকক, কতো স্কিপ নকৰাকৈ। ধন্যবাদ। আহি পালো Tumpreng পাৰ্কৰ সন্মুখত আৰু ভিতৰত যাও ভলা। আৰু ইয়াত লিখা আছে জাননী ফল চুৰি কৰি ধৰা পৰিলে আইনমত দণ্ডি হ'ব আৰু 1000 টকা জৰিমনা হ'ব। বৰ ধুনীয়া ভিউ খিনি ৰে। আপোনালোকে কমেন্ট কৰি জনাওক কেনেকুৱা লাগিছে। तेरी नजरों में है तेरे सपनों में है नाराजी मुझे लगता है कि बातें दिल की होती लफ्जों की धोखेबाजी तुम साथ हो या ना हो क्या फर्क है बेदर्द थी जिंदगी ইয়াতে সৰু ল'ৰা ছোৱালীসকলৰ খেল ধেমালি কৰিবলৈ ঠাই এইখন Tumpreng পাৰ্কৰ ভিতৰত চাওক। এয়া Tumpreng পাৰ্কৰ ওপৰৰ ৰেল লাইন যিটো আছে, ৰেল লাইনৰ ওপৰৰ পৰা সমূহ Tumpreng পাৰ্কৰ ভিতৰখন। Tumpreng পাৰ্কৰ পুখুৰীটো আৰু ইয়াতে বহুতবিলাক চলি থাকে 20 টকা টিকেট চাওক আপোনালোকে। আৰু ভাল লাগিলে এটা লাইক কৰিব, আপুনি যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা শ্বেয়াৰ।